নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। আজি মই বৰ্তমান আছোঁ গুৱাহাটীত এখন ঘৰত বাস্তু চাবলৈ আহিলোঁ যে বাস্তুৰ কাৰণে মানুহৰ ঘৰ কেতিয়াবা কেনেকৈ ধ্বংস হয়, কেনেকৈ ভাল হয়, পজিটিভ বা নিগেটিভ হয়, এই বাস্তুৰ ওপৰত বহুতখিনি কথা থাকে। কিন্তু আজিকালি প্ৰায়সকল লোকে বাস্তুৰ ওপৰত বহুত কিছুমান বলফুল টিপছ দি যায়, যিবিলাক কাৰণে মানুহ কিন্তু ধ্বংসৰ মুখলৈ যাব পাৰে। যেনেকৈ চাওক, এখন ইমান ধুনীয়া বিশাল ঘৰ এখন বনাইছে, ইমান ধুনীয়াকৈ ঘৰখন বনাইছে, কিন্তু ঘৰখনত চব পজিটিভ, বাথৰুমৰ পৰা লেট্ৰিনৰ পৰা চব চাইডৰ পৰা পজিটিভ। কিন্তু কি জানে, মানুহজনে এটা বস্তু ভুল কৰি পেলালে, কি বস্তু কৰিছিলে, অৰ্থাৎ অগ্নিকণত তেওঁলোকে লেট্ৰিনত টেংকিৰ চেফটি টেংকিটো বনাই দিলে, যিটো বিনিময়ত মানুহজনৰ কি হ'ল, অকণমান ক'বলৈ নাপায় কৰ্কট ৰোগত আক্ৰান্ত হ'বলগীয়া হ'ল। গতিকে সদায় মনত ৰাখিব, ঘৰৰ বাস্তুটো বনালে লেট্ৰিন বাথৰুমত গুৰুত্ব দিব, ঘৰৰ প্ৰতিটো পজিটিভ গুৰুত্ব দিব, লগতে ঘৰখন যদি ক'ৰবাত নিগেটিভ এফেক্ট কৰিছে, সেই বস্তুটো কিহত কৰিছে সেইটো বস্তু চাবলৈ আপোনালোকে চেষ্টা কৰিব। কিন্তু চাওকচোন, ইমান ধুনীয়াকৈ সুসজ্জিত ঘৰ বনাইছে, মই আপোনাক দেখাই আছোঁ, লগতে ঘৰখনৰ বাকীবোৰ বস্তু পজিটিভ হৈছে, লগতে অগ্নিকণত এখন দৰ্জা থকাৰ কাৰণে ঘৰৰ ফাইনেন্সিয়েল প্ৰব্লেম কেনেকৈ হয়, মানুহজন কেনেকৈ আৰ্থিক দুৰ্বল হয়, সেই বস্তুটো মই দেখাই আছোঁ। আহক কৰিব চাওক, ইমান ধুনীয়াকৈ মানুহজনে ভবাইতো বলক, শুনিছে? আপোনাৰ ঘৰৰ চাওক, এণ্ট্ৰিটো ইমান ধুনীয়াকৈ বাইদেউ সুসজ্জিত কৰি দেখিছে, স্বয়ং ৰাধা কৃষ্ণক এটা জেগাত বহাই থৈছে, বা ঘৰৰ লোকেশ্যনটো ইমান ধুনীয়া। ছাৰে এনফ'ৰ্চ ইনস্পেক্টৰৰ পৰা তেখেতে ৰিটায়াৰ লৈছে ন, আৰু লগতে বাইদেউ ইমান ধুনীয়াকৈ কাপোৰৰ ব্যৱসায় কৰে। চাওকচোন কি ধুনীয়া কাপোৰ নিজৰ হাতেৰে বনাই, যেনে ঘৰখন তাৰমানে বাস্তুৰে পূৰা ভৰাই দিছে, ইমান ধুনীয়া পজিটিভলি বাস্তুৰ কাম কৰিছে, মই আপোনাক বুজাব নোৱাৰোঁ। কিন্তু এটাই ভুল হৈ গ'ল, চেফটি টেংকিটো ভুল হ'ল, অগ্নিকণত তেওঁলোকে দৰ্জা বনাই দিলে, লগতে ঘৰৰ কিছুমান বস্তু অকণমান নিগেটিভ কৰিলে, সেই যাৰ ফলত মানুহজন বেমাৰত পৰিব লগা হ'ল। গতিকে সদায় মনত ৰাখিব, বাস্তুটো সুসজ্জিতভাৱে একদম সঠিকভাৱে বনাব, আৰু সদায় সঠিক গাইডৰ পৰা চাইহে আপোনালোকে বাস্তুটো বনাব। বাইদেউ ইমান ধুনীয়া চাওক, কাপোৰত কি ধুনীয়া ডিজাইন দি কিনে বাইদেউ কাপোৰো বনাই থৈ দিছে, বা এই যিটো কাপোৰ থোৱা ৱাৰ্ডৰোবটো সদায় কি থাকিব লাগে, অৰ্থাৎ কুবেৰ কোণত থাকিব লাগে, আৰু কুবেৰ কোণতে ধুনীয়া কৰি ৱাৰ্ডৰোবটো বনাই দিছে, কি ধুনীয়া বাস্তু মিলাই দিছে, কি সুসজ্জিতভাৱে বাস্তুটো কৰিছে। কিন্তু আহকচোন, ওপৰত মই দেখাই দিছোঁ। নমস্কাৰ। ছাৰে একচুৱেলি এনফ'ৰ্চ ইনস্পেক্টৰৰ পৰা ৰিটায়াৰমেণ্ট হ'ল, লগতে ছাৰে খুব ধুনীয়া ৰাইটাৰ, ছাৰে বহুতকেইখন কিতাপো লিখিলে, ছাৰে ঘৰখনৰ, আৰু ছাৰে নিজে বাস্তুও চায়, নিজে জানেও বাস্তুৰ বিষয়ে, তথাপিতো ক'ৰবাত অকণমান ভুল হৈ গ'ল। সদায় এটা কথা মনত ৰাখিব, কিন্তু বাস্তু যদি চাব লাগে ভাল এজন এক্সপাৰ্টৰ দ্বাৰা চাব, যাতে আপুনি ঘৰত কেতিয়াও সদায় ফিটা টানি ঘৰখন আপোনাক সঠিকভাৱে অংকন কৰি দিলে নহ'ব, ঘৰৰ প্ৰতিটো পইণ্ট সঠিক জেগাত আছে নাই আপুনি চাব জানিব লাগিব। যদি সঠিক নহয়, দেখিব ক'ৰবাত না ক'ৰবাত আপুনি কিন্তু ৰৈ যাব। ছাৰৰ জীৱনটো ইমান ধুনীয়া গতিপথ আহিলে, গতিপথত গৈ ইমান ধুনীয়াকৈ লিখিলে, ছাৰে কেতিয়াবা ক'ৰবাত অকণমান যে উজুতি খোৱা অনুভৱ কৰিছে, কাৰণটো বাস্তু, সদায় বাস্তুটো সঠিকভাৱে বনাব। আহক মই দেখাই দিছোঁ। বেডৰুম, আৰু সদায় মনত ৰাখিব ছাৰৰ বেডৰুমৰ যিখন বিচনা, ছাৰে দক্ষিণ চাইডে শিৰ দি আছে, সেইটো সদায় 50ৰ ওপৰৰ মানুহে সদায় শিৰ পূব চাইডে দি শুব লাগে, তেতিয়া আয়ুস বৃদ্ধি হয়। আয়ুস বৃদ্ধিৰ কাৰণে সদায় শিৰ পূব চাইডে দিব লাগে। আৰু ছাৰৰ বাকী ৰুমটো বেডৰুমটো ঠিকে থাকে আছে, অকণমান আমি সদায় খোৱা লওঁ, অৰ্থাৎ খোৱাখিনি যদি আমাৰ গাত নালাগে তেতিয়া আমি এনাৰ্জি নাপাওঁ। এনাৰ্জি পাবৰ কাৰণে আমাৰ পাকঘৰটো সঠিক হ'ব লাগে। আহক মই দেখাই দিছোঁ পাকঘৰত ক'ৰবাত অকণমান ভুল থাকিলে কেনেকুৱা হ'ব পাৰে। পাকঘৰটো ধুনীয়াকৈ অগ্নিকণত বনাইছে, বৰ ধুনীয়াকৈ বনাইছে, একদম ধুনীয়াকৈ বনাইছে। কিন্তু অগ্নিকণত বনালে কি হ'ব, পানীৰ যিটো অৰ্থাৎ বাচন বৰ্তন ধোৱা, সেই বস্তুটো অগ্নিকণত সদায় মনত ৰাখিব। মানুহে যি কয় পানী ঢালা জুই ঢালা, সদায় অগ্নিকণত কেতিয়াও পানীৰ এই বস্তুটো নবনাও, সেইটো সদায় নৰ্থ ইষ্টত ৰাখিব, আৰু অগ্নিক সদায় অগ্নিকণতে ৰাখিব। লগতে সদায় এটা বস্তু লক্ষ্য কৰোঁ, আমি বহুতে নিজৰ জীৱনটো ইজি কৰাৰ কাৰণে, বাচন বৰ্তন ধোৱাৰ কাৰণে সদায় অগ্নিকণত দৰ্জা ৰাখোঁ, যমদুৱাৰ, এই দৰ্জাখন কেতিয়াও নাৰাখিব। এই দৰ্জাৰ বিনিময়ত মানুহৰ ক্ষতি হয়, মানহানি, সন্মানহানি, বেমাৰ আজাৰ, ঋণাগ্ৰস্ত, বহুত জেগাৰ পৰা এনাৰ্জি কমি যায়, পজিটিভিটি নাপায়। সদায় এই দৰ্জাখন ৰাখিবলৈ চেষ্টা নকৰিব। এখন দৰ্জা ৰাখিলে অগ্নিকণত মানুহৰ বহুতখিনি ক্ষতি হয়। গতিকে মই দিয়া ধৰণে আপোনালোকৰ, আৰু যিসকলৰ লগত অগ্নিকণত দৰ্জা আছে তেওঁলোকে মনত ৰাখিব, এই দৰ্জাখন মাৰিবলৈ চেষ্টা কৰিব, আৰু পাকঘৰৰ সন্মুখত আপোনালোকে সৰু কৰি এটা লক্ষ্মীৰ ফটো ৰাখি থাকিব। এইটো নাভাবিব যে মাছ মাংস খাব পাৰিম নেকি লক্ষ্মীত, না, মাছ মাংস খাব পাৰিব, অৰ্থাৎ পাকঘৰৰ এণ্ট্ৰিৰ সন্মুখৰ ওপৰত এটা সৰু কৰি লক্ষ্মী, কাৰণ এইটো লক্ষ্মী ৰুম হয়। ইয়াত আমি জীৱনত অন্ন, অৰ্থাৎ জীৱনৰ খোৱা লোৱাবিলাক যাতে আমাৰ সুসজ্জিত বা গাত শৰীৰত লাগে, সদায় আমি লক্ষ্মী ফটোখন ৰুমত ৰাখিব। ছাৰ আপুনিতো বাস্তু জানে, চব জানে, আমি ইমান ডাঙৰ মানুহ জানো, মই আপোনাৰ ৰুমত মই দেখাই দিম, ইমান কিতাপেৰে ভৰা, আপুনি ইমান কিতাপ ষ্টাডি কৰে, অথচ আপোনাৰ মানুহজনৰ বেমাৰ হ'বলৈ 4-5 বছৰ হৈ গ'ল, তাৰ পাছত আপুনি ইমান ষ্টাডি কেনেকৈ কৰে?
একচুৱেলি আপোনাৰ ঘৰটো পজিটিভিটিৰে ভৰা এইটো বাস্তু একদম পজিটিভ আছে মাত্ৰ আপুনি ইমান ডাঙৰ ঘৰটোত মাত্ৰ দুটা বস্তু ভুল কৰি থ'লে এটা যে অগ্নিকোণৰ দৰ্জা আৰু ছেফটি টেংকি এই দুটাৰ কাৰণে আপুনি ক'ৰবাত অকণমান উজতি গ'লে তাৰ কাৰণে মোৰ আফচোচ যদি হয়তো মই আগতে লগ পালোহেঁতেন আপোনাক এইটোৰ পৰা মই সেই কৰিলোঁ ছাৰে ইমান এই বেমাৰৰ মাজতো অকণমান কেনেকৈ ষ্টাডি কৰিছে আপুনি ছাৰটো ৰুমটো চাওকচোন মানুহজন বহুত পজিটিভ হয় চাওক এই ধুনীয়া কৰে এই ৰুমটো বাস্তু অনুযায়ী চালে চব ঠিক আছে বা জিঞ্জৰ লিখা মিলা টেবুল ইমান ধুনীয়াকৈ চবখিনি পৰিপাটি কৰিছে মাত্ৰ চালৰ যিখন বিচনাখন চালে দক্ষিণমুখী শিৰ দি শুই আছে সদায় মনত ৰাখিব 50ৰ ওপৰৰ মানুহে দক্ষিণমুখে শিৰ দি শুব নালাগে আয়ুস বৃদ্ধি হ'ব লাগিলে পূবমুখে শিৰ দি শুব লাগে গতিকে কিছুমান সৰু সৰু ভুল যদি আমি এতিয়াৰ পৰা যদি চেঞ্জ বা শুধৰাই যাওঁ দেখিব আমাৰ জীৱনৰ বাটত উজতি আমি কেতিয়াও হ'ব নালাগে আমি সঠিকভাৱে আগুৱাই যাব পাৰিম গতিকে মই এতিয়া বাস্তুৰ টিপছবোৰ ফ'ল' কৰিব লগতে আগুৱাই যাব নমস্কাৰ